নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। জীৱনত সুখী হ'বৰ বাবে তিনিটা কথা সদায় মনত ৰাখিবা। নম্বৰ 1, তুমি কেতিয়াও কাকো ঘৃণা নকৰিবা। তুমি যদি তোমাৰ সময়বিলাক কাৰোবাক ঘৃণা কৰোঁতেই যদি পাৰ কৰি দিয়া, তেন্তে তোমাৰ নিজৰ কামবিলাক কেতিয়া কৰিবা তুমি? গতিকে কাকো ঘৃণা কৰি তোমাৰ সেই মূল্যৱান সময়খিনি পাৰ কৰি নাথাকিবা। নম্বৰ 2, তুমি নিজকে আনৰ লগত কেতিয়াও তুলনা নকৰিবা। তুমি সদায় নিজস্বতা কিবা এটা ৰাখিবা আৰু সদায় তুমি বেষ্ট ভাৰ্জন হ'বলৈ চেষ্টা কৰিবা। নম্বৰ 3, চিন্তা। তুমি চিন্তা কৰি বহি নাথাকিবা, কাৰণ আমাৰ পাষ্টত যিবিলাক হৈ গ'ল সেইবিলাকে আমাৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে। গতিকে ভৱিষ্যতত যদি তুমি ছাকচেছ হ'ব বিচাৰা, তেন্তে আজিৰ পৰাই তুমি কষ্ট কৰিবলৈ আৰম্ভ কৰি দিয়া। সেই পাষ্টত হৈ যোৱা কথাবিলাক ভাবি তুমি ভৱিষ্যতটো বেয়া নকৰিবা। গতিকে নতুনকৈ কাম আৰম্ভ কৰি তুমি আজিৰ পৰা এটা নতুন দিনৰ আৰম্ভ কৰা। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।